নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিস্কুট আৰু পিঠাগুড়িৰ লগত এটা কেক বনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেকৰ কাৰণে 1 কাপ চুজি ল'লোঁ আৰু 1 কাপ পিঠাগুড়ি ল'লোঁ। তাতে আধা কাপ চেনি দি মই ভালকৈ ডো এটা বনাই ল'ম। এতিয়া মই 1 কাপ গাখীৰ ঢালিছিলোঁ, অকণমান টান হৈ থকাত, আৰু অকণমান দি দিছোঁ। অলপমান পিঠাগুড়ি কম নিচিনা পায় আৰু অকণমান পিঠাগুড়ি দি দিছোঁ। পিঠাগুড়ি প্ৰায় 1.5 কাপেই দিয়া হৈছে। এতিয়া 10-15 মিনিটমানৰ কাৰণে ঢাকি থৈ 10-15 মিনিটমানৰ পিছত চাওকচোন, ইয়াৰ চুজি মোৰ ফুলি আহিছে। ইয়াতে মই আধা কাপ ৰিফাইন তেল দি ভালকৈ মিক্স কৰি ল'ম। চাওকচোন, ভালকৈ মিক্স হৈ গৈছে আৰু অকণমান টান হৈ থাকে। গাখীৰ প্ৰায় 2 কাপেই দৰকাৰ হৈছে। ইয়াতে মই এতিয়া অৰিঅ' বিস্কুট 2 পেকেট মই মিক্স কৰি লৈছিলোঁ মিক্সিত। অলপকৈ মই বিস্কুটৰ গুড়াখিনি ডোটোত মিক্স কৰি ল'ম। অলপ টান হৈ থকাত গাখীৰ প্ৰায় মোৰ 3 কাপেই দৰকাৰ হৈছে। ভালকৈ মিক্স কৰিব লাগিব। যাতে ইয়াত গোটা-গুটি নাথাকে। 2 চামুচমান বাচি গৈছিলে, সেইখিনিও দি দিলোঁ ঢালি। চাওক, মিক্স হৈ আহিছে, ধুনীয়া হৈ আহিছে। এতিয়া মই ইয়াতে বেকিং চ'ডা আধা চামুচ আৰু বেকিং পাউডাৰ আধা চামুচ লাহে লাহে মিক্স কৰি দিম। এতিয়া মই এটা টিফিন ল'লোঁ। টিফিনত অকণমান ৰিফাইন তেল দি চাৰিকাষে ঘঁহি ল'ম। এতিয়া মই পিঠাগুড়ি দি চাৰিকাষে লগাই ল'ম, যাতে কেক জ্বলি নাযায়, কেক লাগি নধৰে। কেকৰ বাটাৰখিনি মই টিফিনত ঢালি দিলোঁ। এনেকুৱাকৈ বনাই খাই চাবচোন, বহুত ধুনীয়া হয়। আৰু যদি ভাল লাগে লাইক কৰিব। এনেকুৱাবোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াত মই বাদাম আৰু অকণমান খিচমিচ ছটিয়াই দিছোঁ, দেখিব ধুনীয়াকৈ। নিদিলেও হয়। এটা চ'ত মই বালি গৰম কৰি ৰাখিছিলোঁ। বালিত দিলে সোনকালে হয়, গতিকে মই বালিতেই দিওঁ প্ৰায়। এতিয়া মই চৌটোৰ ভিতৰত ভৰাই ঢাকনাখন মাৰি দিলোঁ। প্ৰায় 20-25 মিনিট দৰকাৰ হৈছে মোৰ কেকটো হওঁতে। এডাল খোলা দি চালোঁ, কেক প্ৰায় হৈ গ'ল। এইখিনি কি ধুনীয়া দেখিছে। সদায় ময়দা, কণী এইবিলাক দিয়ে বনাওঁ। আজি চালোঁ পিঠাগুড়ি আৰু বিস্কুট দি বহুত ধুনীয়া হৈছে। ভবা নাছিলোঁ ইমান ভাল হ'ব বুলি। চাওকচোন, বহুত ধুনীয়াই লাগিছে। আপোনালোকেও বনাই খাব এনেকৈ, আৰু ভাল লাগিলে কমেণ্ট কৰিব।
গৰম হৈ আছে, গতিকে লাহে লাহে কাটিবলগীয়া আছে। চাওকচোন কিমান কোমল হৈছে, চুই চালেই গম পায়, বহুত ধুনীয়া কোমল হৈছে।